মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই ভাইৰেল হোৱা ভিডিঅ'টো পালা না? যদি পালা ভাল কৰিছা। তাতে মোৰ মেছেজ আৰু ৰেকৰ্ডিং মুখাও আছে, ভাইৰেল কৰি দিছে। আৰু তোমালোকে জানাই ন মই কিমান নিৰ্লজ্জ মানুহ। আৰু মোক মেছেজ মুখা যিমান পাৰা সিমান ভাইৰেল কৰা, যাকে তাকে শ্বেয়াৰ কৰা, জানো মই আৰু ভাইৰেল হৈ যায় আৰু মোক মানুহে ঘিণ কৰে। মই নিৰ্লজ্জ মানুহ না, সেইকাৰণে। তো সামৰণি মাৰিছোঁ, থেংক ইউ। এতিয়া চবে নিজে শ্ৰেণী লৈ যোৱা। হেৰি মানে তোমাৰ বোলে ল'ৰাটো এবাৰ মেট্ৰিক পৰীক্ষা দিব। এবাৰ মেট্ৰিক দিব। কেনে হৈছে মানে কি দি আছে, ভালে হৈছে। ভাল হ'ব লাগে, সি অলপ পঢ়াত। তোমাৰটোও দিছিল বোলে। আমাৰতো জানাই নহয়, বকাহুৰি মস্ত অখাই কিয় নহ'ব, নিজৰ গৰু ৰবা চাদাখিনি দেৰিকে মাৰিম। খাব লাগিছিল এনেকা। হ'ব দিয়া, চাদাই চাদা পৰি আছে। দেৰিকে বনাবা। আমাৰ ই গৰু নিজৰ চলিৰ কথা কবা মই আজি চাদা পেলাই লৈছো। মানে কি হৈছে গম পাইছা মানে, সিদিনাখনে বিকি নে কি আমাৰ যি মুক্তগুৰুত দোকান আছে চুলি নতুনকে বনাইছে। সিও সেই কিবা চুলি তুলি ৰং কৰে, কিবা সেউজীয়া সেউজীয়া কৰি পেলাই সিও কৰি আহিছে গোটেই সেউজীয়া কৰি। তোমাৰ ল'ৰাটো মোৰ ল'ৰা এনে দেখাত কলেও নেদা সিটা ৰং কৰি চাজে না, সি একেলগে ৰং কৰি আহিছে। ৰং কৰি আহি কেনে মই ক'লো তোক কেনে দেখা আছে, সিটো মোৰ কথা নুশুনে আজিকালি চলি মোৰটো এনেকুৱা হৈছে দেখা। তোমাৰ তো ঠিকেই আছে, তাক মই ক'লো কিন্তু ভাই তাক মই নল্লো একদম বুজাবা। কি কৰে এই আমাৰ হেৰি আমাৰ স্কুলৰ যি হেডমাষ্টাৰ আছে কি আছিলে পৰেশ বিএসসি বুলি মাতে। পৰেশ বিএসসি খুব ভাল মাষ্টাৰ দেখা। একদম মই মাই দিয়া বহুত ধুনীয়া বুলি শুনিছো দেখা। পা এফালে আছোন, এফালে তোক মই কিমান বুজলো, তোক ছাৰে কি জ্ঞান দিলা সিদিনাখন কচোন মোক অলপ কফি শুনোক আমাৰ। সাথে জ্ঞান দিয়া নাই, সেইদিনা অফিস রুমত মাতি নিছি। অফিস রুমত মাতি নিয়ে কইছি বাবু তো চলি নাকাটা, নাকাটলে তো স্কুলে যা আটকে হবে। দুটো সাল বাজে ধরছে, পরে স্কুলে গেল কাটি দিছে। এই অভদ্র বলে স্কুলে বারে উঠে দিম বলে। অভদ্র বলে কইছি, তোর লাজ পাওয়া নাই, তোর বাপরে লাজ পাওয়া নাই। সারে ভাল কথা কইছিল কিন্তু অভদ্র বলি কই। মই মৰি যাওয়া হান পাছো সেই আখাৰ কথা শুনাৰ লগে লগে। সেইটো হয় কিন্তু। হয় না নহয়? কোন বাপে একে মানে চলি কাটি দেই স্কুলত কি ভালে কাম কৰছি। গতিকে তাক আৰু মোৰ ভাল নকৰবা দেখা। ৰবা আনছ নেকি? নাই হিলে নাই, মই নাকান্দো চলিৰ কাৰণে জতি মৰে কি আৰু হেৰি আমাৰ পৰেশৰ আৰু বহুত ধুনীয়া ধুনীয়া ৰেকৰ্ড আছে নহয়। মই যোগাৰ কৰিছো আজি মানে পালো দুদিনমান আগতে। খুব ভাল শুনিছে। শুনো বস্তু নহয় মানে তোমাক আমাক সকলোকে শুনো। গতিকে মই দুটামান চলি মাতিম আৰু মাতি কেনে শুনম ভাল তেওঁৰ কথাগিলা। মইতো বুজাব নোৱাৰো, মইতো মদেই চাদা খাৱা মদেই আমি এইগিলা বুজো। গতিকে আৰু ভাল আছে এনেকুৱা শুনো শুনো ইমান বঢ়িয়া লাগে মইতো খালি জানা ইমান বঢ়িয়া লাগিছে মইতো খালি কিয় বা তাত মোক দিয়ে তোমাৰ কি না কি তোমাৰতো খালি কেনে লাগে তোমাৰ ভাল লাগে স্যার কত বেয়া লাগে ইমান বঢ়িয়া লাগে ক্লাসখন ইমান বঢ়িয়া তোমাৰ মানে তুমি কাম কি দিবাচোন মোক জানি হ'ব কামুৰি দিবাচোন তুমি যিমান কমাৰ মই বেছি ভাল शाबाश মাষ্টাৰ হলি এনেকুৱা হ'ব লাগে সদায় ছাত্ৰক এনেকুৱা জ্ঞান দিব লাগে। তো এইজন শিক্ষক হৈছে আমাৰ ওচৰৰ এখন স্কুলৰ প্ৰধান শিক্ষক হয় তেওঁৰ কথা আপোনালোকে শুনিবলৈ পাইছে ইতিমধ্যে আপোনালোকক অলপমান শুনাই দিছোঁ বাৰু আৰু এনেকুৱা বহুতো কথা আছে তেওঁৰ গতিকে এজনী ক্লাছ 10ৰ যি এবাৰ মেট্ৰিক দি আছে আৰু এনেকুৱা বহুতো কথা আছে যিবিলাক হয়তো আমি আপোনালোকৰ ওচৰত মানে ডাইৰেক্টকৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ গতিকে এটা এণ্টাৰটেইনমেণ্ট ভিডিঅ' হিচাপে আমি আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ আচলতে আমি নিজেই খুব দুখিত আমাৰ মানে দুখিত যে আমাৰ অঞ্চলত এনেকুৱা ঘটনা ঘটিছে বা এনেকুৱা এজন নিকৃষ্ট মানে ব্যক্তি আমাৰ মাজত উপস্থিত আছে গতিকে কি ক'ম আৰু তো বাই বাই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব এটা কমেণ্টত জনাব এনেকুৱা ধৰণৰ শিক্ষকবিলাকক মানে কেনেকুৱা শাস্তি দিব লাগে তো কমেণ্টত জনাব ধন্যবাদ বাই বাই